দূৰত বিয়া দি আৰু যদি কানে দিনা ভাজা আজি কৃষ্ণ হৰি মই নাহি বুলি ভাবিলো নাহি ক'ত থাকা নাহি ক'ত থাকা আজি চাকৰি নকৰিলে চাকৰি যাব বাচা ছাৰ ছাৰ মোৰো যাব নেকি ছাৰ কি ঠিক যাবও পাৰে ছাৰ বেয়া নাপায় যদি এটা কথা সুধো ছাৰ ছাৰে কিমান বছৰ চাকৰি কৰিলা মোৰ হয় ছাৰ বৰ্তমান মই 33 বছৰ চাকৰি কৰিলো 33 বছৰ ছাৰ আৰু এটা কথা সুধো ছাৰ ছাৰ বয়স কিমান হ'ল মোৰ বয়স হয় ছাৰ মোৰ বয়সৰ নিমাহিমা নাই আধা পুৰা তথাপিও 1000 নহয় 23,404 ঘণ্টা 4 দিন এফালে 4 মিনিট আৰু 4 মিনিট ছাৰ ছাৰৰ বয়সৰ ইমান এতিয়া আৰু মোৰ সেই বল নাই আধা পুৰা কি কৰিব ছাৰ উপায়তো নাই ৰাম কৃষ্ণ হৰি 33 বছৰ ধৰি কৰিবৰ ইচ্ছা নাই চাকৰি আজিৰ দিনটো সোনকালে কৰি যাংজো আমি ঘৰা ঘূৰি হয় ছাৰ যাব লাগে ছাৰ ছাৰ এতিয়াকলৈকে দেখোন বেমাৰী দেখা দেখিয়ে নাই আহিব চোন আহিব আমি খবৰ কৰিছো নহয় আৰু নাহিলেও মই একো চিন্তা নকৰো তুই আছা নহয় হয় ছাৰ মই আছো তেনে একো ভয় নাই ছাৰ ঘৰৰ পৰা টানি আনি নহয় ছাৰ আধা এতিয়া বেগৰপেৰে আমাৰ সেই ঔষধখিনি থৈ দি ৰোগী আহিব খাব আৰু গুচি যাব হ'ব ছাৰ মই গোটেইখিনি ঠিক কৰি থম থৈ দি সাপখোৰ কিমান ডাঙৰ সাপ নহয় ছাৰ এনুৰ হয় ছাৰ মই ভয় নকৰো এই অধমে ভয় কি বস্তু সিটো চিনি নাপায় ই বহু ঠাইত চাকৰি কৰিছি লেকিন ভয় কি জিনিস আজিলৈকে চিনি নাপায় আমাৰ ছাৰে ভয় কি বস্তু একো নাজানে ছাৰ আহি আছে ছাৰ ভাগি হ'ব ছাৰ কি চাই আছা আইতা বোলো নিজৰে না ইচ্ছা দিয়া গোটা গোটা নিজৰ আৰু আছে না আছে কিমান এটা অনা কিয় লাগে আছে আৰু দুটা কি কলি 7টা ছাৰ একদম আঘামি হেনুছা এত বৰ বেয়া কাম কৰছা বাপৰে বাপ পৰিয়াল পৰিকল্পনাৰ নাম শুনা নাই নাই শুনা ছাৰ শুনা নাই
আমি এনাই মানুহ আছে না নাই আছে আমাৰ গাঁৱত আকমাখা আছে এই আপায়ে হওক বা আপিয়ে হওক এটা বা দুটা হ'ব লাগে এটা বা দুটা চা এটা কাম কৰিবিচোন এই আজি যাই পেলাই তেহনা খবৰটো দিবি মই কম চা কম চা ইফালে আমি যাব পাৰো আছে চা কথাটো কবি মই কম চা আমি কি আছে ও ডাক্তার বাবু স্যার নমস্কার দে নহলে আমাকো দি দিয়ে মানে সেইটা কি লিও আমি তো ছাগলৰ পোৱালিক আনিব কোৱা নাই কিয়া আপোনাৰ হেনাই কোৱা নাই পোৱালিক পেলিও খুৱাম বুলি 17 নম্বৰ কেছ ছাগালৰ চানাক পলিঅ' এই মোৰ চাকৰি বাচি থাকিব না মোৰ সেই প্ৰমোচন হ'ব চৰকাৰে শুনিলে কি ক'ব আধা কি চা ইয়াক উলিয়াই দি যা তোক ভালে ভালে কৈছো যা কিয়া নেগালে কি করবি ওই হ্যাঁ যা বুলি কৈছো নহয় ইয়াৰ পৰা ভালে ভালে যা তো এটা চকিদার চকীদাৰ এইটো কি গোবিন্দ চিৰা আমি এতে ভিজে থৈ দিছো লপতকে আহি টপতকে খাই গুচি যাবি আধা ইয়াক যাবা দি যা ভালে ভালে কৈছো ইয়াৰ পৰা যা কিয়া নেগালে কি করবি তহঁতৰ বাপেৰ ঘৰ যাব হ্যাঁ সরকারে নাই দিয়া নাই যাব দিছো না আধা চিনি পাও নাই হ্যাঁ বাপেরে কি জিনিস বাটর কচু গাত খেয়ে দলাবি হ্যাঁ মই তাহলে পঞ্চায়তত যাই ফেলে দৌড় ওপর বিচার দিম দৌড় চাকরি খতম হয়ে যাব মরো মানুষ আছে মামার ডাঙর আপা হেড পণ্ডিত চাকরি খতম হয়ে যাব কি ভাবিছা যা ভাই দিম কি করলি হ্যাঁ কি করলি আর পুলিশ হওয়া চিনি পাওয়া নাই বাপেরে কি জিনিস যাবা দি মাল চলব নলে পানি কুয়া করিম সাম নহয় উঠ পড়ি উঠ যাই ভাবে বলে মোর বলে ভাবি ইবোৰ চাকৰি খাব নেকি সারা কি কয় সি আৰু আমাৰ চাকৰি খেদাব পাৰে না সি এটা মাথা গৰম চা ইয়াক মই বেয়াকে ক'লো নেকি নাই 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 আমাৰ সাথে বেয়াকে কোৱা নাই ৰাম কৃষ্ণ কৃষ্ণ হৰি কিবা যদি অপৰাধ কৰিছো সকলো দায়দোষ মৰিহান কৰি আজিৰ দিনটো চলাই নিয়াত মহৎ উপকাৰ সাধন কৰে যেন ইতি আপোনাৰ একান্ত বাধ্য বিশ্বাসী ডাক্তৰ শ্ৰী কানুৰা
নাখাওঁ মাই সারা তুমি যাবা নেতা মই নাখাওঁ মাই বাজমুরা চলি ঠাকলা মারি দিম স্যার আমিও তো আছি স্যার স্যার হেরো ডাক্তার বাপা আমাক সোনকালে বেদে দি এ আপাৰ গতে বৈদ্য আজাৰ ইমান দিগদাৰি কৰি আছে কি বিদায় দিব লাগে কিয় আমাৰ সাহায্যটো চৰকাৰী সাহায্যটো বুলু বুলু কি কলি এটো কি কণ্টেলৰ গন্তেল হা কিনো কয় হা আমাৰ ভাগটো ক'ত যাব পাৰে খাব লাগব বুলি বুঢ়া হ'লে তাক পেলিও খাম নেকি কি বেছ কথা কৈছি চৰকাৰে শুনিলে আমাক ফুটাই দিব কেনেচোন কৰা হা আগধানমান বস্তু খাওঁতে চৰকাৰে চাব আহিব নেকি এইটো শুনাৰ বাপাৰ বয়স কিমান হে বেছি নহয় আবুই কৈছে 2 কুৰি 5 বছৰ মুঠে হা কি কলি একেবাৰে পানী কেঁচুৱা আনা হ'বক লগিন মিছা নকওঁ সত্য সত্য তিনি সত্য আধা হ'ল তাৰ মানে 45 বছৰ আই হৈ আধাও এহঁতক যাবা দি কিয় আমাৰ ভাগটো হা তুই কি চাই আছিলি যা বুলি কৈছো নহয় যা খাৰৰ চেগুটো খাই দিলি কথা ইমান মুতুৰা এটাক লৈ আহিছি বাপাৰে বাপ 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 মোৰ চাকৰি কৰিবৰ একেবাৰে ইচ্ছা নাই আধাপুৰা মোৰো নাই ছাৰ তথাপিও উপায় নাই চৰকাৰী দায়িত্ব পালন কৰিবই লাগিব হয় ছাৰ ঠিক আছে আধাপুৰা আমি চাকৰি বাদ নেদো নিদো ছাৰ আমি চাকৰি কৰবাই লাগিব আজি ৪৫ বছৰ বয়সতো পলিঅ' খুৱাবাক লাগি আমাৰ একে ঢাপলি মেলিছি কি আচৰিত কথা ইমান নজনা মানুহ আছে ঠিকেই আধাপুৰা হয় ছাৰ আমি চাকৰি বাদ নিদিওঁ এইখন সমাজৰ এইচাম মানুহক পুনৰ বুজাম যে পলিঅ' কি বস্তু তেতিয়াহে আমাৰ এই দেশখন আমি পলিঅ' মুক্ত কৰি তুলিব পাৰিম